বন্ধুসকল, এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ঘড়ীৰ মিনিটৰ কটা আৰু ঘণ্টাৰ কটাৰ মাজৰ সৃষ্টি হোৱা কোণৰ কথা। চোৱা, প্ৰশ্নত আছে 4:30 ঘণ্টাৰ কটা আৰু মিনিটৰ কটাই কিমান ডিগ্ৰীৰ কোণ সৃষ্টি কৰিব। যদি এনেকৈ নিৰ্দিষ্ট এটা সময় দিয়ে, যিকোনো সময় দিয়ে, তাৰপিছত যদি কয় মিনিটৰ কটা আৰু ঘণ্টাৰ কটাৰ মাজৰ সেই কোণটোৰ কথা, তেনেহ'লে আমি অতি কম সময়ত সুন্দৰকৈ কৰিম। কেনেকৈ কৰিম? এটা সৰু সূত্ৰত আমি বহাই দিম। সেই সূত্ৰটো কি? ফৰ্মুলা এটা মনত ৰাখি থৈ দিবা, 30h - 11/2 m। এইটো মনত ৰাখিলে হ'ল। h মানে আৱাৰ, m মানে মিনিট। আমি দীঘল পদ্ধতিৰেও কৰিব পাৰিম, সেইটোও মই শিকাই দিম। কিন্তু প্ৰথমতে আমি এই সূত্ৰটোত কেনেকৈ কৰে সেইটো চাই লওঁ। দিয়া আছে 4:30। গতিকে এই সূত্ৰটোত আমি বহুৱাই দিম। ঘণ্টা কিমান আছে? 4। গতিকে ফৰ্মুলাটো 30ৰ ঠাইত 30 বহুৱালোঁ, ইনটু 4, hৰ ঠাইত 4, মাইনাছ কিমান আছে? 11/2। মিনিট কিমান আছে? 30 মিনিট। গতিকে 30 বহুৱাই দিলোঁ। এইখিনি আমি কৰিলেই এনচাৰ ওলাব। কিমান ওলাব? ইফালে 120, ইফালে হ'ল 330 হ'ব। 120 মাইনাছ 165 হ'ব ইয়াত। এইখিনি মাইনাছ কৰিলে 45 ডিগ্ৰীৰ এংগল সৃষ্টি হ'ব। এইটোৱে হ'ল এনচাৰ। অৰ্থাৎ মিনিটৰ কটা আৰু ঘণ্টাৰ কটাৰ মাজৰ ডিফাৰেঞ্চটো সেইটো। মই ঘড়ী এটাৰ ছবি আঁকি দেখুৱাইছোঁ, বুজি পোৱাত সহজ হ'ব। এইটো চোৱা, কিমান গৈছে? 4:30। গতিকে কি হ'ব? মিনিটৰ কটা থাকিব ইয়াতে, ঘণ্টাৰ কটা থাকিব, এইখিনি হ'লে 3, 4, 5। গতিকে ঘণ্টাৰ কটা কিমানত থাকিব? 4ৰ পৰা অকণমান আগুৱাই যাব, আধা আগুৱাই যাব। এইটো ঘণ্টাৰ কটা। এই কোণটো কিমান হ'ব? 45 ডিগ্ৰী। এতিয়া যদি আমি লং মেথডত কৰিবলৈ যাওঁ, যদি কিবা কাৰণত ফৰ্মুলাটো পাহৰি যোৱা, তেতিয়াহ'লে কেনেকৈ কৰিম? চোৱা, মিনিটৰ কটা এডালে এই গেপটোত কিমান ডিগ্ৰী কোণ কৰে? 30 ডিগ্ৰী কোণ কৰে। হ'ব, এটা গেপত 30 ডিগ্ৰী। গতিকে চোৱা, এইখিনি কিমান আছে? ইয়াৰ পৰা ইয়ালৈ 30, ইয়াৰ পৰা ইয়ালৈ 30। গতিকে 60 ডিগ্ৰী হ'ব। কিন্তু ইয়াতো ইয়ালৈ নাই, কম, অলপ আগুৱাই আহিছে। গতিকে ইয়াৰ পৰা কিবা এটা মাইনাছ হ'ব। কিমান মাইনাছ হ'ব? চোৱা, এই ঘণ্টাৰ কটাডালে কি কৰে? 1 মিনিটত আধা ডিগ্ৰী যায়। এতিয়া কিমান আছে? 30 মিনিটত। 30 মিনিটত কিমান যাব? 15 ডিগ্ৰী যাব। 15 ডিগ্ৰী আগুৱাই গ'ল। গতিকে 15টো ইয়াতে মাইনাছ কৰি দিম। কিমান পাম? 45 ডিগ্ৰী। এনেকৈ আমি অকণমান দীঘলীয়া প্ৰচেছত কৰিব পাৰোঁ, কিন্তু এইটো বেষ্ট মেথড। এনেকৈ সূত্ৰটো তোমালোকে পাতি দিবা। তাৰপিছত যদি সোধে 6:45 বজাত কিমান ডিগ্ৰীৰ কোণ কৰিব, এনেকৈ যদি সোধে, আমি কি কৰিম? ডাইৰেক্ট ফৰ্মুলাত পাতি দিম। 30 ইনটু এই ফৰ্মুলাটো, ঘণ্টা কিমান? 6 ঘণ্টা। দিলোঁ পাতি, যেনেকৈ আছে পাতিলোঁ। এইটো মিনিটৰ ঠাইত কি পাতিম? 45 পাতিম। ইয়াত 180 ডিগ্ৰী, 180 হ'ল, আৰু ইফালে এই দুটা পূৰণ কৰিলে 495 হ'ব।
ইফালে কিমান 180 মাইনাছ 247.5 হ'ব এইখিনি কোনটো ওলাব 67.5 ডিগ্ৰী এনসাৰ গতিকে 6:45 ঘণ্টাৰ কটা আৰু মিনিটৰ কটাই এইখিনি ডিগ্ৰীৰ কোণ সৃষ্টি কৰিব ঘড়ীটো আঁকি দেখুৱাইছো অলপ মনত থকাত সহায় হ'ব এইটো মিনিটৰ কটা 45ত আৰু ইফালে কিমান 6 বাজি 7 বাজি 8 বাজি 6 বাজি ঘণ্টা কটাডাল থাকিব এইখিনি মানত গতিকে এই কোণটোৰ মান কিমান এইখিনি হ'ব তাৰ লগতে আৰু এটা চাই থোৱা যদি 7 বজাত উলিয়াব দিয়ে তেতিয়াহ'লে কিমান ডিগ্ৰী কোণ হ'ব আমি এনেকে যদি 7 বজাত বা 8 বজাত 9 বজাত এনেকে যদি উলিয়াব দিয়ে তেনেহ'লে আমি ডাইৰেক্ট ঘড়ীটো আঁকি আমি কৰিব পাৰোঁ কেনেকে 7 বজাত হ'লে ঘড়ী কটা ক'ত থাকিব ইয়াত 6 ইয়াত 7 ঘণ্টাৰ কটা ইয়াত থাকিব মিনিটৰ কটা ইয়াত থাকিব এতিয়া মই কৈছিলোঁ নহয় এইটো 6 7 8 9 10 11 12 মই কৈছিলোঁ নহয় এটা ভাগত কিমান থাকে 30 হ'ব এটা ভাগত কিমান থাকে 30 গতিকে কেইটা ভাগ আছে ইয়াৰ পৰা ইয়ালে এই দুডাল কটাৰ মাজত কেইটা ভাগ আছে এটা ভাগ দুটা ভাগ তিনিটা ভাগ চাৰিটা ভাগ পাঁচটা ভাগ গতিকে কিমান হ'ব পাঁচটা ভাগত 150 ডিগ্ৰী গতিকে 7 বজাত ঘণ্টাৰ কটা আৰু মিনিটৰ কটাৰ মাজৰ কোনটো 150 ডিগ্ৰীৰ কোণ হ'ব 9টা বজাত কিমান হ'ব 9 বজাত কিমান হ'ব ঘড়ীটো আঁকিলে ওলাই যাব 9 বজাত আৰু সহজ মিনিটৰ কটা ইয়াত থাকিব ঘণ্টাৰ কটা ইয়াত থাকিব এইটো কিমান ডিগ্ৰী কোণ এইটো এটা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী বা আমি এনেকৈ পাওঁ 9 10 11 12 কেইটা ভাগ আছে তিনিটা ভাগ আছে 30 30 30 গতিকে 90 ডিগ্ৰী কোণ কৰিব হ'ব মুঠতে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখি থৈ দিবা